এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ। আজি পুৱা গহপুৰৰ দাঁতকলাৰ বেগীজানত সচেতন যুৱক ৰাজু প্ৰধান আৰু ৰাজু সোণোৱালৰ প্ৰচেষ্টাত কাজিৰঙাৰ পৰা অহা এটা বনৰীয়া পহু স্থানীয় যুৱকে ধৰি বন বিভাগক চমজাই দিয়ে। বন্যপ্ৰাণীৰ প্ৰতি তেওঁলোকৰ প্ৰেমক সকলোৱে এতিয়া বৰ্তমান শলাগ লৈছে। কাজিৰঙা খেদি আহিছে বোলে। হয় হয়। তাৰপিছত ইয়াত আহিলে দেখিছোঁ বাটত বহুত সোমাইছেগৈ, বহুত মৰিব বুলি চিঞৰিলোঁ, চিঞৰ বাটত তাৰপৰা ওলাই পেলাই এইফালে আহিলে। হয় হয়। আহি পেলাই লাগি আছে তাত। পহুটোৰ চুলি এইখিনিত লাগি আছে। পহু আহি কিনি ইয়াত সোমাই গ'ল। ইয়াত সোমাই গ'ল, যাব নোৱাৰে, আহিব নোৱাৰে, তেতিয়া আমি ধৰিলোঁ ঘৰৰ মানুহকেইটা। হয় হয়। বাৰী ধৰোঁ, তেতিয়া ফোন কৰিবলৈ ক'লোঁ, কোনোবাই ফোন কৰি দিলে। হয় তাৰপিছত ফৰেষ্টৰ দুজন আহিলে, আহি পেলাই তেওঁ গহীটো গুচি গ'ল। হয়। এতিয়া তাৰ পাছত কি কৰিব নকৰিব এইটো নাজানো আমি। আমাক যিহেতু আপুনি ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহক সঞ্জাই দিলে, হয় হয়, আপুনি নিশ্চয় ভাল কাম কৰিছিলে। কোন কোনে ধৰিছিলে আপোনালোকৰ ইয়াত? কোন কোন আহিছিলে পহু ধৰিবলৈ? মোৰ ভাইটি আছিলে আৰু মই আপোনাৰ ভাইটি আৰু মোৰ ল'ৰাই ধৰিছিলে। আপোনাৰ নামটো কি আছিলে? ৰাজু সোণাম। ৰাজু সোণামে যিহেতু আজি গহপুৰৰ এই দাঁতকলা এলেকাত যিহেতু পহু এটা উদ্ধাৰ কৰিছিলে।